হে গাইছ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমতেতো স্কুটিখন উলিয়াই লৈ ৰ'ব, তাৰপিছত ক'ত গৈ আছোঁ কৈ এটা কথা মানে এইকেইদিন স্কুটিখন মানে ইয়াতে থোৱা হৈছে কাৰণ তামাম বৰষুণ দিছেতো, তো গতিকে মানে ইয়াত নীতিতাকে ধুনীয়াকৈ ভৰাই আৰু আজি হৈছে বৃহস্পতিবাৰ, গতিকে বজাৰলৈ বুলি ওলাইছোঁ। পোনপ্ৰথমতে ডিপু আহি তেল এক্সট্ৰা ভৰাই ল'লোঁ, তো তাৰপিছত আহি গ'লোঁ বজাৰলৈ অহা মেইন কাৰণটো হৈছে এটা টৰ্চ লাইট, মানে টৰ্চ লাইট এটা ল'ব লাগে, যিহেতু কাৰেণ্ট নাথাকেই, গতিকে টৰ্চ লাইট এটাৰ প্ৰয়োজন বহুত বেছি হৈছে। তো গতিকে ইয়াৰ পৰা লৈ ল'লোঁ দিয়ক এটা টৰ্চ লাইট। আৰু মানে শেষত এইটোকে ল'লোগৈ, মানে বিচাৰি এইটো দাম কিমান হৈছে আপোনালোকে কওকচোন। চাওঁ, মই দাম নকওঁ, আপোনালোকে কওক। আৰু এতিয়া বজাৰৰ ভিতৰ ফালে আহিলোঁ আৰু চাব পাৰে ৰাস্তা কেনেকুৱা, যিহেতু বৰষুণে দিয়া হৈছিলে। বজাৰৰ একদম ভিতৰত আহি পোনপ্ৰথমতে আলু পিঁয়াজৰ কাম, তো তাৰপিছত এইফালে চব্জি, আৰু চব্জি বজাৰ কৰোঁ যে এইটো চাইডে চাওকচোন, বৰষুণ আহো হৈছে বতৰ। বাৰু বতৰ নহাৰ আগতে ঘৰলৈ বুলি সেইফালে বজাৰৰ কাম হৈ গ'ল, আৰু এইটো চাইডে ইয়াৰ ঘৰ আহি পালোঁ। ইয়াৰ টচ দিয়ক, মজা লাগিব আজি ৰাতি ইয়াক টেষ্টিং কৰা হ'ব। আজিলৈ মানে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।